নমস্কাৰ কেলেণ্ডাৰৰ পাত লুটিয়ে শুকান ডালত কুঁহিপাতৰ আৱৰণ পিন্ধাই আকৌ ৰঙালী বিহু পালেহি এইবাৰ অৱশ্যে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰথমটো বহাগ বিহু সেয়েহে ৰাইজৰ মন কিছু উৰুঙা তথাপিও গতানুগতিকভাৱে বিহুৰ পৰম্পৰাবোৰ পালন কৰিছে গাঁওবোৰত ঢোলৰ গুমগুমনি ভাহি আহিছে কণ কণ ল'ৰা ছোৱালীবোৰেও ধুতি চোলা ৰিহা মেখেলা পিন্ধি উৎসাহেৰে বিহু মাৰিবলৈ হুঁচৰি গাবলৈ ওলাই আহিছে এনেকুৱা বিহুৰ দিনত আপুনি আপোনাৰ ককা আইতা বৰদেউতা বৰমা বা মা দেউতাক কেতিয়াবা সুধিছেনে যে তেওঁলোকৰ দিনৰ বিহুবোৰ কেনেকুৱা আছিল কেতিয়াবা জানিবলৈ মন যায়নে তেওঁলোকৰ সময়বোৰ কেনেকুৱা আছিল বিহুক লৈ আয়োজনবোৰ কেনেকুৱা আছিল কেনেকৈনো ঢোল বজাইছিল পেঁপা বজাইছিল কি কথাত তেওঁলোকৰ সেই দিনবোৰ আগবঢ়া আছিল বা পিছপৰা আছিল তেওঁলোকৰ প্ৰেম হিয়া দিয়া নিয়া এইবোৰ কেনেকুৱা ধৰণৰ আছিল আজিৰ দৰে আছিল নে নাইবা তেওঁলোকৰ কণ্ঠত তেওঁলোকৰ মনৰ বিষাদ তেওঁলোকৰ মনৰ প্ৰেম ভাৱ বুজোৱা বিহু একোষাৰ শুনিবলৈ মন নাযায়নে তেন্তে আহকচোন এই বিহুৰ বতৰত আমাৰ অগ্ৰজসকলৰ সেই সোণালী দিনবোৰৰ আভাস লোৱাৰ কিছু চেষ্টা কৰোঁ তেওঁলোকৰ মুখেৰে সেই দিনবোৰৰ স্মৃতি ৰোমন্থন কৰোঁ নাম ধৰি আজিকালি অকণমান এখাও নাই আমাৰ যিখন নাম আগৰ নাম যদি মই এতিয়া কেতিয়াবা ক'ৰবাত নামে সকামে দেখিছো ন মই বিয়া হাত পানী খাই লৈ যেতিয়া কাম ভাগিব তেতিয়া বাইদেউ এটা নাম এষাৰ গা মোকে হেঁচিব সেইকাৰণে মই আপোনাৰ ওচৰত ডিং বোপায়ো অখৰা লাগে আৰু আগৰ নাম আজিকালি কোনো ক'ব নোৱাৰো এতিয়াহে বিহু মানে চৰকাৰী বন্ধ অনুসৰি কেৱল 3 দিনীয়া উদযাপন তেতিয়া কিন্তু বিহুৰ উদযাপন ইমান ছুটি নাছিল ইমান দিন মানে বিহু এদাই নোহোৱালৈকে নাহোৱে কেইবাদিন কেতিয়াবাতো একদম মানে মাহটো গুচি যায় কেতিয়াবা ঘৰত নিয়ে শুনিবলগীয়া হৈছে ঘৰলৈ আহিবই নালাগে তাতে থাকিম বুলি আগৰো কয় এতিয়াও কয় মানে আগতে আহে কৈছে আগৰো নকব আৰু কেতিয়াবা হেৰি এচাইটো পিটিবলৈ ঘূৰি ফুৰে এতিয়া দৈ মানে ঘূৰি ফুৰোঁ এতিয়া বাৰু চ'ত মাহ সোমোৱাৰ লগে লগে বিহুৰ কৰ্মশালাবোৰ আৰম্ভ হয় কিন্তু আইতাহঁতৰ দিনত এনাইহঁতৰ দিনত বিহুবোৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল কেতিয়া হয় এইবিলাক চ'ততে হয় নে বিহু আগে আগে মানে চ'তৰ কেই তাৰিখ মানৰ পৰা হয় মাজৰ পৰা চ'তৰ 15 তাৰিখ মানৰ পৰা নহয় 10 দিনমান 12 দিনমান থাকে বিহুলে মানে এইকেইদিন ভৰপক হ'ল তেনে ভৰপক হয় বিহু তাৰপিছত কেনেকুৱা হয় তেতিয়া সেই বিহুবিলাক ভাল লাগে আজিকালি নিচিনা আমাৰ দিনতে নে ৰাতি দিনত পাছবেলা মানে কাম বন কৰি আজৰি হৈ পিনি খাই বৈ যায়গৈ তাত ডেকালৈ চাবলৈ যায় নাযায় তাৰপিছত সেই সোপাও জুম সিহঁতৰ ভাগে গোট খাই থাকিব সিহঁতৰ ভাগে গোট আমি বিহু কৰোঁ ন মানে ল'ৰাখিনিয়ে বিহু নামাৰে সিহঁতি নামাৰিবগৈ তেতিয়া আকৌ মতা ল'ৰা হুঁচৰিহে গায় মানে সেই সময়ত হুঁচৰিত ছোৱালীবিলাক যোৱা নাছিলে নাযায় ছোৱালী মানুহ নাযায় ছোৱালীবিলাকে মানে গছ তলতে সেই তেতিয়াই মানে বিহু মাৰিব আৰু তেতিয়া মানে চাবলৈ বা জোকাবলৈ তেনেকৈ যায় তাত জুতি বিহু নাম গায় নেকি গায় কেনেকৈ গায় বা দুটামান গায় শুনাওক এই গোৱাবোৰে গায় মই বৰকৈ নাজানো সেইবোৰ পাহৰিলোঁ মই বৰকৈ সেইবোৰ নাগাওঁ এনেই টকা মাৰোঁগৈ আমি কেতিয়া ওলাই আহিম আৰু চ'তৰ 15 তাৰিখে আমাৰ এইকেইটা আহঁত এজোপা আছে তেতিয়া সেইখিনি মানুহ যোৱা নাই দেই এতিয়া আমি অকল সেই ডেকাকেইটাই গৈ সেই আহঁতজোপা তলত ভাত খোৱা সময়লৈকে বিহু মাৰোঁ তেতিয়া বিহু মাৰিবলৈ গ'লে ঘৰত থকা ভাগে যায়নে নে কাপোৰ কানি কেনেকুৱা কি কাপোৰ পিন্ধি যায় কিবা এইবিলাক ফুল চুল লগাই যায় আমি আগতে আকৌ আজিকালি নিচিনা এইবোৰ লং পেণ্ট চাৰ্ট পিন্ধা নিয়ম নাই নহয় আমি মেখেলা চাদৰহে পিন্ধো আগৰ পৰা তেনেকৈ গুচি যায় অলপমান ৰিহা মেখেলা নহয় সেনেকৈ যাওঁ এনেই ওলাই গৈ পিনি বিহু মৰাহে আৰু তেও ঘৰত পিন্ধাতকৈ মানে অকণমান বাউমীয়া এডোখৰ পিন্ধি যাওঁ আৰু ওলাই যোৱা যে তেতিয়া এইবিলাক হেৰি আছিলে নাই ব্লাউজবিলাক আহিলে নাই তেতিয়া ব্লাউজ আছে চাদৰ আছে মেখেলা আছে আজিকালি আপোনালোকে যেতিয়া গাঁৱত বিহু মাৰিছিলে মুকলিকে তেতিয়া আপোনালোকৰ সাজ পোছাক কেনেকুৱা আছিলে কি পিন্ধিছিলে আপোনালোকে
আমি যেতিয়া আমি গধূলি মাৰিবলৈ যাওঁ তেতিয়া কিন্তু একো সাজ পোছাক কিনে যি ভাগে আছে হৈ যাওঁ আজি ৰেৱাজ কৰোঁতে যি ভাগে আছে গামোচাখনটো থাকে আৰু পেপাৰটো লৈ আৰু যি ভাগে আছে সেই ভাগে যাওঁ আছিলে নাই ফাটৰ বিহু আছিলে আছিলে এই ফাটৰ বিহু ফালি দিয়ে তেতিয়া ফাটৰ বিহু ক'ত হয় বৰচাপৰি মানে এই ঠেলামুখৰ পৰা যে অলপমান ইফালে গৈ পিনি সেই পথাৰডৰাত হয় এই যাওঁতে যে বাওঁ চাইডে যে কোনফালে হেৰিফালে যাওঁতে মাতমা ফালে যাওঁতে দলংখন যে আছে নহয় আমাৰ বৰচাপৰি বুলি যে কয় চিনি পাওঁ নাপাওঁ জানো নাপাম চাগে নাপাওঁ আমাৰ বৰচাপৰি বুলি কয় এটা একদম মানে চাপৰি আৰু ডাঙৰ চাপৰি কেনেকুৱা আছিলে এতিয়া ফাটৰ বিহুখন কেনেকুৱা আছিলে বগৰী আছিলে বগৰী তলত বগৰী পৃথিৱী বগৰী তেতিয়া কিমানখনমান গাঁও গোট খায় মানে কিমান যোৰামান বিহু গোট গোটেই তোৰ পৰা আহিব আমাৰ ওচৰতে কেইবাখনো গাঁও আছে হয় নহয় সেইবোৰ গোট খায় আৰু ওটোৰ পৰাও আহে সেনেকৈ আৰু আমাৰ এনাইহঁতৰ আকৌ বিহুৰ আয়োজন বুলি ক'লেই তেওঁলোকৰ মনত পৰে তেওঁলোকৰ গাঁৱৰ কাষেৰে বৈ যোৱা নদীখনত সকলো গাভৰুৱে মিলিজুলি একেলগে খিলখিলাই হাঁহি যে কাপোৰ ধুইছিল সেই কথালৈ নহয় নদী যা নদীলৈ একেবাৰে বান্ধি লৈ যাওঁ নহয় কাপোৰ কানি মূৰতে একদম কৰি হেৰি এখনত বেড কভাৰখনত বান্ধি লৈ যাওঁ তাতে হেৰি কৰি ধুই পিনি নাও আছে নহয় আৰু প্ৰতি ঘৰে আমাৰ নহয় নদীলৈ লৈ যাওঁ নাওখন উভতাই লওঁ তাৰ ওপৰতে ধুওঁ তাতে চাফ দি তাতে ধুই যাওঁ আকৌ হেৰি পাৰলৈ মেলি যাওঁ শুকাই যায় প্ৰায় আৰু নহ'লে তাত মেলি থৈ আহোঁ চব মানুহে মেলে তেনে গৰু গাই আকৌ আজিকালি নিচিনা এৰি নিদিয়ে নহয় বান্ধি থয় কিছুমানে আকৌ হেৰি কৰি এৰাল দিয়েগৈ শুকাই থাকে আহোঁ আকৌ ঘৰলৈ ভাত পানী খাই আকৌ পিছবেলা ইজনীয়ে সিজনীয়ে তেতিয়াতো ফোন নাই আমাৰ নিৰ্দিষ্ট সময়ত সিজনী ওলাই ইজনী সিজনী মাতি যাওঁ আকৌ এটুকুলাকৈ জাপি আকৌ লৈ আহোঁ তেতিয়া আকৌ চাবোন ঢেলা চাবোন তাৰপৰা অ'কে নে কি কিবা এটা অ'কে চাবোন নহয় খাৰ দি মানে হেৰি এই কাপোৰ এই চাদৰবোৰ বৰ কাপোৰবোৰ তেনেকৈ ধুৱে তেনেকৈ খাৰ দি তেনেকৈ ধুইছিলোঁ এনচি চাবোন আছিলে পাহৰি গৈছোঁ এনচি নাছিলে তেনেকৈ কাটি এনেই দীঘলকৈ চিটকৈ আনে নহয় আমি জোখত কাটি লওঁ কাটি লৈ পিনি তেনেকৈ হেৰি কৰোঁ তাৰপৰা মোৰ তেনেকৈ এতিয়া এইবোৰ কিমান চাবোন ওলাইছে এইবোৰ এনেকুৱা চাবোন নাছিলে মূৰ ধুওঁ আমি ভিজাই দিওঁ নহ'লে এই ঔটেঙা গছৰ যে কুঁহি পাতবোৰ ওলাই যায় পাতবোৰ সেইবোৰ হেৰি কৰি লওঁ খুন্দি লওঁ চুলিয়ালৈ বিলয় কি চাবি দে হাজান কি চাবি দে হাজান তেল ফণি নহ'লে মিছা মূৰে লৈ বিলয় কি চাবা দে হাজান কি চাবা দে হাজান তুমি ধন নহ'লে মিছা নতুন প্ৰযুক্তিবিদ্যাই আজি আমাৰ জীৱনটো তেনেই সহজ কৰি পেলাইছে মাত্ৰ 10 মিনিটতে অনলাইনত খাদ্য অৰ্ডাৰ কৰি খাব পৰা এই প্ৰজন্মটোৰ কাৰণে আইতাহঁতে যে তেতিয়া বিহুৰ আয়োজনৰ কাৰণে যিখিনি কষ্ট স্বীকাৰ কৰিছিল সেইখিনি এতিয়া শুনিলে আমাৰ নিশ্চয়কৈ সাধু কথা যেনেই লাগিব বিহু হয় আগতেতো এতিয়াতো চিৰা পিঠা ভাজি দি চব কিনিবলৈ পায় ন তেতিয়াতো আমি একদম এমাহমানৰ আগৰ পৰা একেবাৰে ধান তেতিয়া ঢেঁকী আছিলে হেৰি নাই নহয় মিল নাই আৰু ধান মিলত নিদিয়ে নহয় ভৰিয়ে মাৰিব লাগিব তাৰপৰা আকৌ ধান খুন্দিব লাগিব বিহুৰ কাৰণে ধান হেৰি কৰোঁ ধান মাৰোঁ ধান চান মাৰি একেবাৰে শুকুৱাই মেলি সেইখিনি বিয়ালে তেনেকৈ তাৰপৰা চিৰা ধান তেনেকৈ হেৰি কৰি ফুট দি আগদিনা ফুট দি থওঁ তাৰপৰা হেৰি কৰি তিয়াই থওঁ এদিনাখন ফুট দি পানি 2-3জনী লগ খাওঁ একদম তেতিয়া পাচি আছিলে নহয় 2 পোৱা ধৰা 3 পোৱা ধৰা পাচিতে একেবাৰে গোটেই কেইঘৰ নি লওঁ দিনৰ পৰা ৰাতিলৈকে আমি একদম খুন্দি তাতে ইজনীয়ে সিজনীয়ে জকক যিটো ফুচুৰি কথা কওঁ কৈ তাৰমানে এনেই গান চান গাই তেনেকৈ এদিনাটো ৰাতিপুৱাই দিয়ে তেনেকৈ চিয়াখন 3জনী যদি লগ খাওঁ হেৰিকেচোন 2-5 পাচি হ'লেই দুপৰা চদুনকৈ তেনেকৈ বা 3 টুনকৈ তেনেকৈ চোন 9 টুন হ'লেই তেনেকৈ
ঢাপলাং চিয়া খুন্দিছিলোঁ চিপলাঙে উকটি দিছিলোঁ ঢাপলাং চিয়া খুন্দিছিলোঁ চিপলাঙে উকটি দিছিলোঁ ঢাপলাং বাপে কৈ ল'ৰাটোৰ চুনৈ বিহু মাৰিবলৈ যাওঁ। বিহু বুলি ক'লে আজি আমাৰ মনলৈ যিযোৰ মুগাৰ সাজৰ কথা আহে সেই মুগাৰ সাজযোৰ আঁৰত থাকে একোখন এনেকুৱা চুমনি আৰু একোজন চুমনীয়া। মুগা পুহিবলৈও প্ৰায় এমাহমান সময় লাগে। সেয়েহে সেই এমাহ ধৰি চুমনিত বন্দী হৈ থকা বিহুৱা ডেকাজনেও এই নিজৰ মনৰ বেদনা বিহু নামৰ জৰিয়তে প্ৰকাশ কৰে। মুগা পুহিছিলোঁ মুগা পুহি বান্ধৈও মণিক বিয়া দিলোঁ দুখ লাগে মোক ক'বলৈ বান্ধৈও আমাৰ বিয়া পাতোতা নাই। এতিয়াতো ঘৰে ঘৰে BA পাছ MA পাছ, কিন্তু সেই সময়ত ফলিত নিজৰ নামটো লিখিব পৰাটো বহুত ডাঙৰ কথা আছিল, বিশেষকৈ ছোৱালীৰ বাবে। আমিতো বহুত আমাৰ দিনত আমি কেনেকুৱা কষ্ট কৰা কেনেকৈ হেৰি কৰোঁ। এতিয়াতো ল'ৰা ছোৱালীক ক'লে কিবা সাধু কথা নিচিনা লাগে। ইভানি আমাৰ দিনততো ইমান পঢ়া শুনা ইমান হেৰি নাছিলে। মানুহবোৰে কেনেকৈ কয় আগৰ মানুহবোৰ ইমান পঢ়া শুনা নাই যে কেলৈ পঢ়াব লাগেনো ছোৱালী, নালাগে পঢ়াব। এইবোৰ যিমান পঢ়িলেও লোকৰ ঘৰত লোককহে চাকৰি এটা পালেও লোকক খোৱাবগৈ কৰি আকৌ যিমান হেৰি হ'লেও লোকৰ ঘৰত বাহন এটা ল'বই লাগিব। সেই তেনে সেই সময়ত ছোৱালীবিলাক প্ৰায়ভাগ স্কুললৈ যোৱাই নাছিলে? যায়, কিছুমান যায় কিছুমান আমি আজিকালি আগতে আকৌ নপঢ়িলেও হয় বুলি ভাবে যে আজিকালি নপঢ়িলে নহয় যে কিছুমান পঢ়িবলৈ যায় কিছুমান নাযায়। আমাৰ বয়সৰ প্ৰায় ছোৱালী বৰকৈ নাযায় স্কুললৈ। আগতে হেৰি কৰিব নিদিয়ে। আমাৰ যে কলেজ পঢ়িবলৈ আমাৰ দিনততো এই কলেজখিনি দিয়া বেলেগত যাব নিদিয়ে ছোৱালী মানুহ। ইমান আঁতৰলৈ কেলৈ পঠিয়াব লাগে। আজিকালি দিনকাল কেনেকুৱা হেৰি তেনেকুৱা। এই আজিকালি দিনকালটো মানে আগতেও কৈছিলে ন? এতিয়াও যেনেকৈ আমি কওঁ আজিকালি দিনকাল ভাল নহয় বুলি। আপোনালোকে সৰু থাকোঁতে আজিকালি দিনকালটো কৈছে? আজিকালি দিনকাল ভাল নহয়। ছোৱালী মানুহ সদায় হেৰি জপা কাপোৰ ছোৱালী ভাল এটা ওলাবলৈ বহুত দিন লাগে, কিন্তু বেয়া এটা হেৰি ওলাবলৈ বেছি সময় নালাগে। তেনেকুৱাই। তাৰপৰা স্কুললৈ যোৱা নহ'ল আৰু? তাৰপৰা কি হ'ল আকৌ শিলত কিতাপ আনি দিয়া নাই নহয়। মোৰ স্কুল যাব তই স্কুল যাব নালাগে, ভাত যাব লাগে। তই স্কুল যাব নালাগে, ভাত যাব লাগে, ভাত বনাব লাগে, ঘৰত কাম বন কৰিব লাগে। এখন গোটেইখন যায়গৈ স্কুললৈ। দেওবাৰ দিনাখন শিলত কিতাপ সোপা পাই পিনে এযোৰ লৈ পিনি গৈছিলোঁ। কম কথা নি দেওবাৰ দিনা। তাৰপৰা আকৌ আমাৰ সেই চাইকেলৰ কিনাৰৰ পৰা আহি পেলাই ইয়াত পিলিবিলি আলিটো আছে নহয়। আলিটো কিনাৰত দোকান আছে নহয় কেইবাখনো। দোকানত ডেকালাবোৰ বহি থাকে। কেনেকুৱা হাঁহিছে। মই অকলে এনেকৈ শিলত কিতাপ ভাল লৈ পেলাই গৈ আছোঁ আৰু বান্তৰ গাঁৱলৈ যোৱা ৰাস্তাটো কিনাৰতহে আকৌ। বান্তৰ গাঁৱলৈ যোৱা ৰাস্তাটো কিনাৰতে মই নহয় আমাৰ কাঠবাৰী স্কুলে সেই বান্তৰ গাঁৱলৈ যোৱা যে ৰাস্তাটো মহিটি কিনাৰ বুলি কয়। সেই জান এটা আছে, জানটো মহিটি বুলি কয়। একদম ঠিকছে আমাৰ চাইকেলৰ কিনাৰৰ পৰা সেই মহিটি কিনাৰলৈ চাওঁ কমখন বাট। তাৰপৰা হেৰি দোকানখনত ল'ৰাবোৰ আছে যিখন হাঁহিছে এদিন। তেতেলী তলত আকৌ দোকান আছে পিলি কিনাৰত। যিখন হাঁহিছে মই একো মনা নাই মানে স্কুলখন ঘূৰি পালোগৈ। সেই ল'ৰাখনে হাঁহিছা। আজি দেওবাৰ ছোৱালী তই কলৈ গৈছ কৈছা। দেওবাৰ দিনা গৈছিলোঁ। কম কথা নেকি? ইমানেই জানো তাৰমানে ইমানেই জানো। আগতে আমি ইমানে টেঙৰ আছিলোঁ চাওঁ। আজি যে দেওবাৰ সেই শিলত কিতাপ পাই পেলাই এযোৰ লৈ পিনি গৈছিলোঁ আৰু। তাৰপৰা স্কুলখন বন্ধ আকৌ ঘূৰি আহিব লাজ আহিছে নহয় এতিয়া। সেই চৌকাত মুদি যেনে আহিলোঁ আৰু। তাৰপিছত আৰু যোৱা হ'ল নাই? সেই বাদ দিলোঁ দেওবাৰ দিনা গৈ। কাক
কাকেনো কয় যাম মোৰে দুখৰ কাহিনী মোৰে দুখৰ কাহিনী ঐ কাকেনো কয় যাম মোৰে দুখৰ কাহিনী মোৰে দুখৰ কাহিনী নহয়নে কেঁচা সোণ খেয় এখন উপন্যা খেয় এখন উপন্যা হ'ব সেইখনি উপন্যাস যিজনে পঢ়িব যিজনে পঢ়িব সেইখনি উপন্যাস যিজনে পঢ়িব যিজনে পঢ়িব নহয়নে কেঁচা সোণ সেইজন পগলা সেইজন পগলা সেই এতিয়া আমাৰ কেতিয়াবা কাৰোবাক ভাল লাগিলে আমি ছ'চিয়েল মিডিয়াত এবাৰ চাৰ্চ কৰি চাওঁ মন গ'লে দি দিব পাৰোঁ হাই দীঘলীয়া বাৰ্তালাপ কৰিবৰ বাবে আমাৰ হাতত ছ'চিয়েল মিডিয়াৰ বিভিন্ন মাধ্যম যেনে ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপ টিণ্ডাৰ কিন্তু তেওঁলোকৰ সময়বোৰত তেওঁলোকৰ হিয়া দিয়া নিয়াৰ প্ৰক্ৰিয়াটো ইমান সহজ নাছিল তেওঁলোকৰ মাজত চিঠি আদান প্ৰদানৰ সেই যি প্ৰক্ৰিয়া তাৰ মাদকতা আছিল সুকীয়া চিঠিয়ে মানে লৰাই দিব কেইবাজনীও লগ খায় এইটো এনেকৈ চিঠিখন দিছে কেনেকৈ লিখিব লাগিব কেইবাজনী লগ খায় মুঠতে এইটো এনেকৈ লিখিব দিব চাওঁ সেইটো চাওঁ প্ৰথমৰ হেডিংটো চাওঁ কি লিখিছে সেয়া তাৰপৰা যি লিখিছে আৰম্ভণীয়া জয় জয়তে ধৰিলোঁ কলম চৈত্যহীন বুলি নেৰিবা মৰম দ্বিতীয়তে মোৰ অজান ভাষা উত্তৰ পাম বুলি কৈছোঁ আশা তেনেকৈ শেষত পথাৰৰ মাজে মাজে নিগনি গাত আখৰ মাজে মাজে কটা কটি দাগ সেইবোৰ তেনেকৈ তেতিয়া ডাকঘৰ মই এতিয়া স্কুললৈ গ'লোঁ বা ক'ৰবালৈ গ'লোঁ নহয় ডাকঘাট ঘূৰাই থৈ আহিলেগৈ কিছুমানে তাৰপৰা আকৌ পিয়নে দিবলৈ আহে কিছুমানক এইটো মোৰ ক্ষেত্ৰ বুলি কোৱা নাই দেই তেনেকুৱা সেই আগতে হোৱা কথাটো কৈছোঁ তাৰপৰা দিবলৈ আহে কোনোবাই আকৌ এনে আমুকক চিনি পায়নে যেনেকৈ এতিয়া এইবোৰ আহিলে কিবা কিবি বস্তু বা পাৰ্চেল বা তেনেকৈ বস্তু আহিলে মানে এনেকৈ চিনি অঁ পাওঁ সেই আমাৰ ঘৰৰ ওচৰতে হেৰি দিব পাৰিব নহয় পাৰিম সেই বুলি কৈ লুকুৱাই থৈ দিয়ে নিদিয়ে কিছুমানে কিছুমানে আকৌ সেই হেৰিমতে লিখি আকৌ হেৰি কৰি দিব তেনেকৈও চিঠি দি দিয়ে ঘূৰাই দি দিয়ে অঁ কিছুমান পিয়নে কলিজা খাই বুলি কয় পিয়নেও কিছুমান তেনেকৈ ভাল পোৱাৰ মাজত তেনেকৈ অকণ হেৰি নিদিয়াকৈ পিয়নে শিকি লাষ্টত সেই পিয়নকে ভাল পোৱা পি হয় পিয়নকে নিয়ে তেনেকৈ বিয়া পাতে তেনেকৈ নিয়ে এইটো আমাৰ ক্ষেত্ৰ বুলি নহয় তেনেকৈ জানো আৰু তেনেকৈ সেইটো হেৰি বুলি দেই চিঠি দিম কাগজ জন্মইলি সিদিম কাগজ জন্মইলি সিদিম দিমে মই পিয়নৰ হাতত অকৰা পিয়নে দিয়ে বানী দিয়ে বানী দিয়ে মোৰে প্ৰাণে চৰা হাতত যিসকলে লিখা পঢ়া জানিছিল তেওঁলোকে বাৰু চেনায়ে বা চেনেহী দিয়া চিঠিখন পঢ়ি লয় কিন্তু যিসকলৰ আক্ষৰিক জ্ঞান নাছিল তেওঁলোকে মৰমতে দিয়া সেই চিঠিখন পঢ়িব নোৱাৰাৰ দুখে তেওঁলোকৰ অন্তৰ দহি গৈছিল চেলেং চাই খনি লগালোঁ মই দে হাজান লগালোঁ মই দে হাজান মাৰিব নেজানো মাকো তনু চিঠি দিয় হৰিল গেলাই হৰিল গেলাই পঢ়িব নেজানি কান্দো কোনো চহা ডেকাৰ যদি কোনো গাভৰুক মনে খায় আৰু গাভৰুৱে যদি ডেকাক মন দিয়ে তেন্তে ঘৰৰ মানুহে হাজাৰ চেষ্টা কৰিও তেনে দুৰন্ত প্ৰেমিক প্ৰেমিকাক বাধা দি ৰাখিব নোৱাৰে কাৰোবাক মনে খায় কোনোবা কাৰোবাক ভাল পাই থাকে যাব সময় হৈ যায় বিহুতে যায় সেইটোৱে কথা নহয় এই ছোৱালী পলুৱাই আনিলে ছোৱালী পলুৱাই আনিলে মানে পলুৱানোতো সেইটো কিবা অপৰাধৰ কথা আছিলে সেইবোৰ নাই সি ভাল পাইছে ছোৱালী ঘৰত কিজনী নিদিওঁ বুলি কৈছিলে হ'বলা সেইকাৰণে মই ভাল পাইছোঁ মোৰ ছোৱালীও আহে দৰাও আনে ঘৰত নিদিয়ে চুব নিলে কি কৰিবি সেনেকুৱা আশা আকৌ কোনে কি কৰিব গ'ল আৰু যোৱাজনী আকৌ ঘূৰাই আনিব নোৱাৰি নহয় ঘূৰাই যেনেকৈ গ'ল তেনেকৈ মানি লোৱাই ভাল মানি লৈ ইয়াৰ পৰা মানে ছোৱালী আহিলে তাৰপৰা আকৌ চুৰটো ওলাবলৈ যায় মানদান ধৰিবলৈ যায়
সেইবোৰ মানি লয় আৰু গ'ল আৰু এতিয়া কি কৰিবি এই ইচ্ছামতে গৈছে ভালে খায় বেয়া খাই থাকিব হয় নহয় যি মন লাগে আহুৱে হালিয়ে মৰণা দি ইছিলো মৰণা দি ইছিলো মনা মিহলি হ'ল তুমিয়ে আমিয়ে ভাল পোৱা আছিলো ভাল পোৱা আছিলো তোৰো মিহলি হ'ল তাৰপৰা ইয়াত বিয়া হোৱাৰ পিছত বিহু চিহু মাৰিবলৈ বাদ দিলে নে আৰু মানুহটোলৈ আহিবি কি বিহু কৰিবি বোৱাৰীবিলাক বিহু গান নাছিলে নাই সেইবোৰ বাদ দিলোঁ আৰু তেতিয়াৰ পৰা বাদ দিলে এই মানুহটোলৈ আহিব পা কিহৰ বিহু মাৰিবিগৈ বোৱাৰী মানুহৰ কিহৰ বিহু মাৰিবিগৈ সেইবোৰ নিয়ম নাই নহয় কলাকৈ কাউৰীয়ে যিদিনা কান্দিব তোমাৰ তাঁতৰ শালত পৰি সুৰ লগাই গাওকচোন তেতিয়া বেছি ভাল লাগিব কলাকৈ কাউৰীয়ে যিদিনা কান্দিব নহয়নে ছোৱালী তোৰেনো তাঁতশালত পৰি সিদিনা জানিবা ভাল পোৱাটো মৰিলে নহয়নে ছোৱালী ডিঙিত নুচি পেজৰি লৈ পোৱাজনৰ বাবে প্ৰেম হৈছে এক মিঠা মিঠা লগা অনুভৱ আৰু নোপোৱাজনৰ বাবে প্ৰেম এক বুকু ভঙা বেদনা তোমাৰ বিয়া পাতিলে ডেকাই ঢোল বজাব তোমাৰ বিয়া পাতিলে ডেকাই ঢোল বজাব নহয়নে লগৰী ছোৱালীয়ে বিয়া নাম গাব মোৰ বিয়া পাতিলে জমে ঢোল বজাব মোৰ বিয়া পাতিলে জমে ঢোল বজাব নহয়নে কেঁচা সোণ জখিনীয়ে বিয়া নাম হাবিলে গৈছিলোঁ মতামবি ইচাৰি ভালুকে ভাঙিলে ডাল ঘৰলৈয়ে চিন্তা পালেহি মৰণ কাল এখান দেখোন একদম পূৰ্ণবয়সত গোৱা বিহু নাম গাই দিলে মৰণকাল পালেহি সেইবোৰ মনত পেলাই এষাৰকে গাই আছো মনত নপৰে ন চকলা টেঙাটি অকলে নাখাবা আমাকো কলৈ দিবা হাই বিহু মাৰিবলৈ অকলে নাযাবা আমাকো লগতে নিবা সেয়া আছিল তেওঁলোকৰ সময় তেওঁলোকৰ সোণোৱালী সময়ৰ ৰোমন্থন বয়োজ্যেষ্ঠসকলৰ লগত কথা পাতোঁতে এটা কথা তেওঁলোকে ক'লে যে আগৰ বিহুখন আৰু নোহোৱা হ'লগৈ আগলৈ বিহুখন থাকিবনে নাথাকে তাৰো সন্দেহ তেওঁলোকৰে আশংকা তেওঁলোকৰে সন্দেহ একেবাৰে অমূলকো নহয় কিয়নো চকুৰ আগতেই কৃষিজীৱী ৰাইজখন আঁচনিজীৱী হ'লগৈ বিহুৰ বন্ধও কমি আহিল চৰকাৰে দিয়া 2-3 দিনৰ যি বন্ধ তাতেই অসমীয়াই নিজৰ
ৰঙালীৰ উৎসাহ সামৰিবলৈ বাধ্য হ'ল। কিন্তু এনেকুৱা ধৰণৰ বহুত নিৰাশা থাকিলেও তাৰ মাজতে এটা কথা ভাবি ভাল লাগে, এটা কথা জানি ভাল লাগে যে অসমৰ নৱপ্ৰজন্মই হেৰাই যাবলৈ ধৰা কৃষ্টি সংস্কৃতি গীত মাতবোৰ সংৰক্ষণৰ বাবে কাম কৰি আছে আৰু বয়োজ্যেষ্ঠসকলে এই ক্ষেত্ৰত নিৰ্ভৰযোগ্য পথ প্ৰদৰ্শক হিচাপে কাম কৰিব পাৰে। পুৰণি সংস্কৃতিৰ সংৰক্ষণৰ লগতে সৃষ্টিশীল নতুনত্বই নিশ্চয়কৈ জাতিটোৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব। সেয়া আমি সকলোৱে আশা কৰোঁ। বিহুটোৱে কৃত্ৰিমতাৰ সোঁতত নিজকে হেৰুৱাই নেপেলাওক, হেৰাই নাযাওক আমাৰ প্ৰাণৰ বিহুটো, সেয়া আমি সদায় আশা কৰিম। এইখিনিতে আমি ধন্যবাদ জনাব খুজিম আমাক অকণমান সময় দি আমাক মৰম আৰু শুভকামনা দিয়া চাৰিওজন অগ্ৰজ বয়োজ্যেষ্ঠ ব্যক্তিলৈ। তেওঁলোকৰ আশীৰ্বাদ আমাৰ সদায় কাম্য। এটা কথা গম পাওঁ, 30 ছেকেণ্ডৰ ৰিল চাই চাই আমাৰ চবৰে ধৈৰ্যবোৰ কমি আহিছে দীঘল ভিডিঅ' চাবৰ বাবে। তাৰপিছতো যদি এতিয়ালৈকে এইখিনিলৈকে আপুনি ভিডিঅ'টো চাই আছে তেনেহ'লে আপোনাক ধন্যবাদ। চাই ভাল লাগিলে বেয়া লাগিলে সকলোখিনি আপুনি ক'ব, জনাব। আৰু ভিডিঅ'টো চাই যদি কোনোবাই ভাল পাব বুলি ভাবে তেতিয়াহ'লে তেওঁলোকেও পঠিয়াই দিব। শেষতনো কি ক'ম, সকলোৱে বিহুৰ বতৰ ভালে থাকক, সদায় হাঁহি থাকক।